কিমান আৰু সাৰিবা এইখন শাৰী শাৰী তেনেই কঁকালৰ বিষ ঘৰত ইফালে মোক গছ গছকৈ দুজনী গাভৰু ছোৱালী এনেই নকওঁ নহয় মই বোলো এইসোপা মই খুৱাই খুৱাই গাহৰি পুহিছোঁ কিবা এটা ক'লে আকৌ কথা কি নুশুনিবা মাকজনী আহি ওপৰতে পৰিবহি তেজ খোৱা ল'ৰা ছোৱালীবোৰ এইবোৰ থকাতকৈ ঘৰত নথকাই ভাল বেলি আহি মূৰৰ ওপৰ পালেহি আমাৰ এইসোপাৰ উঠিবই হোৱা নাই বোলো শুনিছেনে কি হ'ল ইহঁতক হেনো সেই ইউনিফৰ্মৰ চুৱেটাৰ লাগে হয়ো বাৰু সেই আগৰ চুৱেটাৰকেইটা চুটি চুটি হৈ গ'ল নহয় এই ঘৰত তিনিজনীকে মাইকী মানুহ থাকোঁতে মই যে এইবোৰ সৰা পোছা কৰিব লাগে লাজ নাপাওঁহঁত এই সদায় যে অকল ঘৰ চোতাল সৰা কথাত লাগি থাকে মাইকী মানুহৰ নিচিনাকে মই কি নকৰাকৈ থাকোঁ নি এনে ঘৰ চোতাল সাৰে মই এইখন ঘৰত এদিন নাথাকিলে এইখন গোটেই ঘৰ গুচি বাহতল হ'ব হৰি হৰি এই মানুহটোৱে কেনেকুৱা কথাবোৰ কৈছা দিনটো টকন ৰ'বলৈ নাপাওঁ শুই থাপা তাৰপিছত আকৌ এনেকৈ কথা শুনাই থাকিব আপুনি কেলে মতা মানুহৰ কাম নকৰে কেলে গৰুজনীলে দানা অকণ গোটাব নোৱাৰে হেনো এইবোৰ খাইম নহয় মই তহঁত চবেই মিলি তেজ খাইছহঁত মোৰ গাহৰি পুহিছোঁ মই এইসোপা গাহৰি ক'ত গ'ল এইকেইটা উঠিলেনে নাই উঠিব নহয় 6টা বাজিছেহে তিনিওটাই কিমান ৰাতিলৈকে হোমৱৰ্ক কৰি থাকে নেদেখে আপুনি শেষকৈ দিলি তই মোক গোটেই ঘৰখন শেষকৈ দিলি ল'ৰা ছোৱালীকেইটা ভালেই আছিলে শেষ বনাই দিলি তই বাঢ়নি কোব নোখোৱা আগত এইখিনিৰ পৰা আঁতৰ হ ৰাতিপুৱাই দিনটোলৈ মানুহটোৰ ব্যৱহাৰ চা দেউতাই ঠিকে কৈছিলে মোক বোলে তই এইটোৰ লগত বিয়া হ'ব নালাগে শান্তি নাপাওঁ ভুগিছোঁ এতিয়া মই কোনোদিন মানুহটোৰ মৰম লগা মাত এটা নাই সদায় একেবাৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি থাকিব আই এই মোকো কৈছিলে তেতিয়া দেউতাই ঘৰত বোলে তই সেই সিংহ ৰাখি মানুহ বিয়া পাতিব নালাগে সংসাৰ ভালকৈ নচলে গোটেই জঞ্জাল হ'ব ময়ো পস্তাইছোঁ তোক বিয়া পাতি কেলে আনিছিলে তেতিয়াহ'লে মোক কেলে আনিছিলে হা মোৰ কাৰণে কি ল'ৰা অভাৱ আছিলে নেকি হেৰ তোক মই ননাহ'লে কোনেও নিনিয়ে কোন লাগি থাকে মানে এই চবৰ লগত ইহঁতক চুৱেটাৰকেইটা সোনকালে আনি দিব ঠাণ্ডা পৰিছে ডাঙৰজনী উঠিলেনে নাই নে বিচনাতে মৰিলে যাচোন বিচনাটোৰ ফালৰ পৰা জুই লগাই দেগৈ হয় এনেকুৱা আপদীয়া মানুহ দেখা নাই নিজৰ ল'ৰা ছোৱালীকেইটালৈও মৰম নাই এনেকেনো কথা কয়নে ক'বলৈ বাধ্য কৰিছ আই তহঁতে মোক বাধ্য কৰিছ যাওক গৰুজনীলৈ দানা অকণ বনাওকগৈ মই এইবোৰ সাৰিম চুপতি মাৰিবলৈ আহিছে কেলি হোৱা চব আজি যে মোৰ পঢ়িবলৈকে মন যোৱা নাই পাই পপা আহি কেতিয়া ঘৰ পাহি লাগিছে চাবিচোন পপাই তহঁততকৈ মোলৈ দামী চুৱেটাৰ আনিব এনে দামী চুৱেটাৰখন আনিব তই পপাৰ লগত বজাৰ কৰিবলৈ গ'লেহে গম পাবি কেনেকুৱা বাৰ্গেনিং কৰে নহয় লাজ পাই মাৰিব একেবাৰে মানুহৰ আগত হয় পাই মই আৰু পপাৰ লগত সেই যোৱাবাৰ বিহুত বজাৰ কৰিবলৈ গৈছিলোঁ নহয় তাৰপিছত সেই ফৰক এটা চালোঁ 500 টকা লাগিব বুলি ক'লে পাপাই যিখনে দৰ দাম কৰিছে বোলে ভাইটি তুমি সেই দমৰা গৈ এটা দাম ক'লা দেখোন মই একদম তেতিয়াৰ পৰা লাজতে পাপাৰ লগত ক'তো নোযোৱা হ'লোঁ দেই কাপোৰ কানি আনিবলৈ হ'লেও আজি নতুন কাপোৰ আনিবতো আনি নোপোৱালৈকে মুঠতে মোৰ শান্তি নালাগে মোৰো মনটো ভাল লাগি আছে আকৌ আজি ময়ো সেই স্কুলত কৈ থৈ আহিছোঁ নহয় আজি লগৰ তুলিকাহঁতক বোলো কাইলৈৰ পৰা মই একেবাৰে নতুন চুৱেটাৰ পিন্ধিহে আহিম কি হ'ল তহঁতৰ হয়নে 7টা বাজিব হ'ল এটা পঢ়া টেবুললৈ যোৱা নাই যে দীপল তই যে বিচনাত পৰিলি আৰু তহঁত দুজনী যে ইয়াত থমথমকৈ বহি আছ বাপেৰে ইয়াত দেখিলেহি বাৰু নুমৰিয়াবনে ৰবিচোন মা কেলেনো ইমান চিঞৰ কৰি থাক পপায়ে সেই নতুন চুৱেটাৰ অনালেহে ৰৈ আছোঁ তাৰপিছত পঢ়িমগৈ আৰু পঢ়িমগৈ নহয় ৰচোন সদায়চোন পঢ়িয়ে থাকোঁ তোৰতো চাগে পঢ়ি শুনি শেষেই গোটেইখন পাৰই নহয় তই পৰীক্ষা বহিতহে তই সেই নম্বৰ চম্বৰ একো নাপাওঁ বেয়া মাষ্টৰে বহিবোৰ চাই কমকৈ নম্বৰ দিয়ে এনেইতো তই একদম দগ্ধ বিদগ্ধ পণ্ডিত এনেই নকয় নহয় বোলে আগৰ গৰু যেনি যায় পিছৰবোৰ সেইফালে দিয়ে যায় তোক দেখি মোৰ এই সৰু হালো একেবাৰে ৰখাতলৈ গ'ল এইবোৰ কাৰণতে আৰু সেই ঘৰৰ ডাঙৰ হৈ জন্ম হ'ব নাপায় চবৰে গাৰ দুখ পোৱাহি সদায় মোৰ গাত পৰেহি যাওঁ বহি থাকোঁগৈ পঢ়া টেবুলত
কাক মুখ বেকা কৰিছ একদম চৰ মাৰি দিম অ' চিমাবা তই মই সেই চুৱেটাৰ চাইহে পঢ়িবলৈ যাম দেই হ'ব ভাইটি যি কৰ কৰি থাক তহঁতৰ কাৰণে যদি মই গালি শুনিব লগা হয় চাবি আকৌ বেলেগৰ মাকবোৰ যে ইমান ভাল আমাৰজনী কি ডাকো অকল বকিয়ে থাকে এ হ'ব থ অ' ভাইটি সেয়া শুন পপা আহিছে চুৱেটাৰ আহি গ'ল বল বাহিৰলৈ যাওঁ পপা পালেহি নি বাৰু বাহিৰত যে সেই চাইকেলত টিলিঙাৰ নিচিনা মাত শুনিলোঁ কি হ'ল তহঁতৰ কি কৰি আছ ইয়াত পঢ়া শুনা নাই নহয় পপা সেই একেবাৰে আৰু এই চুৱেটাৰকেইটা চাই যাওঁ বুলি ভাবিলোঁ মোনাটো দিয়ক মই নিজে উলিয়াই ল'ব পাৰিম সু ল মাৰক গৰম পানী অকণ কৰিবলৈ ক মই মুখ হাতকেইটা ধুই আহোঁ মোনাতে মাছ কেইটামানো আছে ৰুণুনবৌক ভাত খাবলৈ মাতি থৈ আহিছোঁ দিয়ক অ' ভাইটি সোনকালে উলিয়া চাওঁ সোনকালে দে কেতিয়া পিন্ধো লাগিছে মোৰ আমি তিনিওটাই পিন্ধি চাই লওঁ বেগটো বিচনালৈ লৈ আহ ভাইটি কি চুৱেটাৰ মানে এইটো মোৰ এখন ভৰিলৈকে লুকাই থাকে এইটোক চুৱেটাৰ বুলি কয় নেকি হা যিটো চুৱেটাৰ মানে ভৰি জোতালৈকে লুকাই থাকে এইবোৰ যে মই পিন্ধি যাবলৈ নাই দেই মাথা চাথা বেয়া কৰি দিয়ে চবে চুৱেটাৰৰ চাইজ চাচোন চবৰে হাত ভৰি লুকাই থকা এইখন পিন্ধে নি বাৰু মানুহে ইমানকৈ চিঞৰ বাখৰ কৰিবলৈ কিহে পাইছ তহঁতক এইটো হ'ব পাই চুৱেটাৰ হ'ল সেই মূৰৰ পৰা ভৰিলৈকে লুকাই থাকে নিপিন্ধো মই এইবোৰ ময়ো পিন্ধিবলৈ নাই এইবোৰ আজি স্কুলত চবকে কৈ থৈ আহিলোঁ কাইলৈ নতুন চুৱেটাৰ পিন্ধি যাম বুলি এতিয়া চুৱেটাৰৰ গতি এয়া আমাক যে চুৱেটাৰ লাগে বুলি কোৱাই ভুল হ'ল ইমান দামী দামী চুৱেটাৰ আনি দিছোঁ তাৰ পাছতো এই সোপাৰ চিঞৰ বাখৰ চা আকৌ কি হ'ল তহঁতৰ ইমানকৈ চিঞৰ বাখৰ কৰিছ যে কাৰো মাত ক'তো নুশুনি পাপা এইটো কি চুৱেটাৰ আনিছে চোৱাচোন কিমান ডাঙৰ নিজলৈহে আনিছে যেনিবা এইটো মোলৈ নহয় পাপালৈহে জোখৰ হ'ব তহঁতি কথা ক'লে বুজি নাপাওঁ নি হা এই অকণমান ডাঙৰকৈ কেলৈ আনিছোঁ সেইটোও গম পোৱা নাইনে জোখৰ চুৱেটাৰটো আনিলে কেইদিন পিন্ধিবি ডাঙৰ লৈ আহিছোঁ তিনিওটা চুৱেটাৰ 3 বছৰমান পিন্ধিব পাৰিবি বাপে তহঁতৰ ভালৰ কাৰণেহে ডাঙৰ চুৱেটাৰ আনিছে সেই চুৱেটাৰবোৰ আনি পেলাই ছমাহ নাযায় চুটি হৈ যায় যোৱা বছৰটো দেখিলি নে তহঁতি এটা এবাৰ পিন্ধিব পাৰিলি নে যোৱা বছৰৰ চুৱেটাৰ 3টা এইবাৰ সেই 3টা চুৱেটাৰ ডাঙৰকৈ আনি দিছে কেইবা বছৰলৈও পিন্ধি থাকিবি আকৌ সেই বুলি আৰু সেই ইমান সৰু মূলৰ চুৱেটাৰটো স্কুললৈ পিন্ধি যাম নি মোৰ চুৱেটাৰটো চাচোন মোৰ লেখীয়া 3জনীমান সোমাব হাত ভৰি একো নায়েই নোলায়েই ইহঁতৰ কিতাপটো অলপ ভালেই মোৰটো চাচোন তই পিন্ধিলেও লুকাই থাকিবি মা মই হ'লে এইবোৰ পিন্ধিবলৈ নাই দেই নিপিন্ধো মই চুৱেটাৰ মই তেনেকেই স্কুললৈ যাম কপি ঠাণ্ডাত বন্ধুসকল দেখিছেনে এই ঠাণ্ডাত সেই স্কুল যাবলৈ ইউনিফৰ্মৰ চুৱেটাৰ 3টা আমি আনিবলৈ দিছিলোঁ পাপাক আমাক লগততো লৈ নগ'লেই জোখকেইটাও লৈ নগ'ল তাৰপিছত এইকেইটা যিহে চুৱেটাৰ আনিলে আমাৰ নিচিনা সেই 3-4টা মানুহ সোমাব ঠাণ্ডাত সেই কপি মৰি গ'লেও মই এইবোৰ চুৱেটাৰ পিন্ধিবলৈ নাই আপোনালোকে গৰম কাপোৰ কিনিলেনে নাই কিনা যদি কিনিব সোনকালে বহুত ঠাণ্ডা পৰিছে আমাৰ চেনেলটো সেই ছাবস্ক্ৰাইব কৰি দিব দেই